হেল্ল' এভৰিৱান, মই আজি বনাবলৈ লৈছোঁ ভাঙোন মাছৰ লগত মিক্স শাকৰ তৰকাৰী। মই ইয়াত শাকৰ বাৰীত গৈ পেলাই শাকখিনি ছিঙি আনিলোঁ মিক্স শাকৰ তৰকাৰী। তাৰপিছত মই পিয়ালি পালেং শাকো ছিঙিলোঁ, আমাৰ ঘৰত আছিলে। তাৰপিছত মই গোটেইখিনি শাক ছিঙি আনিলোঁ, ছিঙি অনাৰ পিছত ভালদৰে ধুই লোৱা হ'ল। ধুই লোৱাৰ পিছত মই মাছখিনিও তেলত ফ্ৰাই কৰিলোঁ। তাৰপিছত মই মাছ অলপ হৈছেহি, এয়া দেখিছে, এয়া মোৰ মাছ হৈ গ'ল, ফ্ৰাই মাছ হৈ গ'ল। তাৰপিছত মই একেটা কেৰাহীতে পিঁয়াজখিনি ভাজি ল'লোঁ। তাৰপিছত মই মিক্স শাকৰ তৰকাৰীৰ কাৰণে মিক্স শাকখিনি কাটি ল'লোঁ, বিলাহী দুটাও দি দিলোঁ। তাৰপিছত মই পিঁয়াজখিনি ভাজাই আছিলে, তাতে মই মিক্স শাক আৰু বিলাহীও একেলগে ভাজি লৈছোঁ, দুইখিনি একেলগে। তাতে মই নিমখ আৰু হালধি দি দিয়া হ'ল। তাৰপিছত মই আকৌ ভালকৈ লৰাই ল'লোঁ। তাৰপিছত মই আকৌ ঢাকোনখন খুলি ধুনীয়াকৈ লৰাই লৈছোঁ। ভালকৈ বিলাহীখিনি কচি লৈছোঁ, গোটা গুটি হৈ আছিলে কাৰণে। এয়া মোৰ পানী দিব পৰা হৈ গ'ল। মই পানী দিলোঁ, মই গৰম পানী দিছোঁ। মই তৰকাৰীত সাধাৰণতে গৰম পানী দিওঁ। তাৰপিছত মোৰ ভাজি থোৱা মাছখিনিও দি দিয়া হ'ল, ভাঙোন মাছখিনি কেইটামান দি দিলোঁ। মোৰ তৰকাৰী ৰেডি হৈ গ'ল। ইমান ধুনীয়াকৈ উতলটো আহিছে, দেখিয়ে মনটো ভাল লাগি গৈছে। মোৰ তৰকাৰী ৰেডি। তাৰপিছত মই ইয়াত লাই শাকৰ চাটনি বনাইছিলোঁ। লাই শাকখিনি মই প্ৰথমতে কাটি ল'লোঁ, কাটি লোৱাৰ পিছত নিমখ অকণ সোৱাদ অনুসৰি দিলোঁ। দিয়াৰ পিছত মই বিলাহী এটা সৰুকৈ কাটি ল'লোঁ, আদা সৰুকৈ কাটি ল'লোঁ, পিঁয়াজ সৰুকৈ এটা কাটি ল'লোঁ, জলকীয়াও মই দুটা সৰুকৈ কাটি ল'লোঁ। সোৱাদ অনুসৰি জলকীয়াটো দিব আপোনালোকে। তাৰপিছত মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ গোটেইখিনি একেলগে লাই শাকৰ লগত। যিহেতু মই চালাডহে বনাইছোঁ, গোটেইখিনি মই মিক্স কৰি ল'লোঁ। মোৰ ভাত ৰেডি হৈ গ'ল। ভাতৰ লগত ফ্ৰাই মাছ, অমিতা চয়াবিনৰ তৰকাৰী, চালাড, তাৰপিছত মই শাকৰ তৰকাৰী ৰেডি হৈ গ'ল। বাই বাই।